আখিউটা আনিছো আখিউটা চাদৰ লগাম বিক্ৰী কৰিবলৈ লগাম কাৰোবাক লাগিলে ল'ব পাৰিব আমাৰ ঘৰৰ ওচৰতে বজাৰ বহে নতুনকৈ আৰম্ভ হৈছে নতুন 2 বছৰমান হ'ল আৰু আজি বজাৰলৈ ওলাই গ'লো এয়া কাপ কেইটামান দৰকাৰ হৈ আছিল আনিছো এটা দামী কাপ বাৰু দেই ভাল বুলি কৈছে দোকানী আৰু এয়া সূতা আখি পকোৱা সূতা হয় এক বান্ডল লৈ আনিছো আৰু আখি সূতা চাদৰ লগাম বিক্ৰী কৰিম কাৰোবাক লাগিলে ল'ব পাৰিব ধুনীয়াকৈ এয়া আৰু পকোৱা সূতা গাড়ী দি লগাম আৰু শাক-পাচলি কিবা-কিবি দুটামান লৈ আনিছো শাক-পাচলিবিলাকৰ ইমান দাম হৈছে কিনিবই নোৱাৰি ইয়া ঢেকীয়া অলপ আনিলো ৰান্ধনী মানুহ যেহেতু শাক-পাচলি দৰকাৰ হয় আৰু লগতে এবিধ চিনি পায়নে এবিধ কি নাম কয় নাজানো আৰু ভোল লগতে বেঙেনা আজি বজাৰখন ইমানেই ইয়াতে কেইবাটকা খৰচ হ'ল আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিল ধন্যবাদ সকলোকে